নমস্কাৰ সকলোকে আৰু আজি ৰাতিপুৱাই ৰ'দ দেখি মোৰ মাথা নষ্ট আৰু ৰ'দ দেখি মই ক্লাছ নাযাওঁ বুলি সিদ্ধান্ত লৈছোঁ। এক বছৰ ক্লাছ কৰাই নাই আৰু বৰ্তমানো এই বাহানা কি ক'ম আৰু তাৰপিছতে মই বায়'লজিৰ লেকচাৰ 7 ষ্টাৰ্ট কৰিছোঁ ৰিভিজন কৰিবলৈ। আগতে কৈ থৈ দিছোঁ 3বাৰ মই ৰিভিজন কৰি থৈছোঁৱে, মাজে মাজে গ' থ্ৰু হৈ আছোঁ গোটেইখিনি লেকচাৰৰ পৰা। তাৰপিছত এইটো কৰোঁতে মোৰ 1.5 ঘণ্টামান সময় লাগিল, অলপ পাহৰি গৈছোঁ। আৰু ওপৰত যে ৰঙা কলমেৰে নাম্বাৰ দেখিছে সেইটো হৈছে মই কিমান স্ক'ৰ কৰিছোঁ, মানে লেকচাৰটো এটেণ্ড কৰি তাৰপিছত ৰিভিজন কৰি তাৰপিছত এটা টেষ্ট হয়, সেই টেষ্টটো দিছিলোঁ। তাৰপিছত তাত ইমানখিনি তেতিয়াতো ঠিকে আছিল বাৰু, বৰ্তমান পাহৰি গৈছোঁ বাৰু। ইয়াৰে পিছত মই মেথছ যিমান পাৰোঁ সিমান মেথছক দিছোঁ সময়খিনি। গণিত আৰম্ভ কৰিম, তাত পাৰ্চেণ্টেজৰ 2টা ক্লাছ ৰিভিজন কৰিম। তাৰপিছত মই কম্পাউণ্ড ইণ্টাৰেষ্টৰ 2টা লেকচাৰ প্ৰেক্টিছ কৰিম। যিখিনি কুৱেশ্যন দিছিল লেকচাৰত মই মেথছ কৰিছোঁ ৰাকেশ যাদৱ ছাৰৰ পৰা, যিটো SSC CGL কাৰণে পঢ়াই তেখেতে, তাৰ পৰা কৰি আছোঁ। আৰু পিছত এইখিনি শেষ কৰি উঠি মই অকণমান মেথছখিনি ষ্টাৰ্ট নহওঁতে মই মাক অলপ কাম কৰি দিব গৈছোঁ। তাৰপিছত তাৰ পৰা আহি পেলাই মেথছ প্ৰেক্টিছ কৰিছোঁ। তাৰপিছত ভাত তাত খাই উঠি অলপ জিৰণি লৈছোঁ, লৈ উঠি গা পা ধুইছোঁ। ৰাতিপুৱা ইয়াত ঘৰত কাম কৰা মানুহ আছে, সেইকাৰণে ৰাতিপুৱা গা ধোৱা নহয়, যিহেতু আমি বাহিৰত গা ধুওঁ, বাথৰুমটো বেয়া হৈ আছে, সেইকাৰণে ভাত তাত খাই উঠি গৰম কাৰণে দেৰিকৈ গা ধুই আছোঁ। তাৰে পিছতে মই গধূলি হ'লে আৰু 6টা বাজিল, 6টা বজাত বাহিৰত বহিছোঁ, ডেস্ক এখন পাৰি ল'ম, তাত পঢ়িম মই। তাত প্ৰথমতে মই লেপটপৰ প্ৰেক্টিছ অলপ কৰিম, টাইপিং প্ৰেক্টিছ, যিহেতু ক্লাছততো কৰিবই দিব, সেইবাবে মই নিজাকৈ কৰি আছোঁ। টাইপিং প্ৰেক্টিছ কৰি উঠি বাহিৰত মই পুনৰ মেথছে উলিয়াইছোঁ, কাৰণ এটা লেকচাৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা মোৰ কমপ্লিট নহ'লে তেতিয়া প্ৰেক্টিছ কৰা। আৰু এতিয়া প্ৰেক্টিছ কৰি উঠি পেলাই মই অসমৰ যিটো পৰ্শ্যন আছে সেইটো অলপ কৰিম, কাৰণ যিহেতু অসমত আহি আছে আৰু এক্সামবিলাক, সেইকাৰণে অসমৰ পৰ্শ্যনটো অলপ চাম। তাৰপিছত আগতে কৰা আছে অলৰেডি, মই ADREত গ্ৰেড 4ত এক্সাম দিছিলোঁ যোৱা টাইমত, যেতিয়া মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিল। আৰু তেতিয়া 3-4 মাৰ্কছৰ কাৰণে মোৰ ৰৈ গ'ল গ্ৰেড 4ত। বাকী তেতিয়া সিমান ভালকৈ পঢ়াও নাছিলোঁ বাৰু, ঘৰত অলপ সমস্যাও আছিল। তাৰপিছত এতিয়া এইবাৰ অলপ চাই আছোঁ, সেইখিনি মোৰ চোৱা আছে, বৰ্তমান আৰু চাম, ভালকৈ চাব লাগিব এইবাৰ। আৰু বাকী GK, ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি এইবিলাকতো চোৱা হৈছে মোৰ, ক্লাছ কৰি থৈ দিছোঁ। বাকী সেইবিলাক ৰিভিজন কৰিব লাগিব। তাৰে পিছতে মই বাকীখিনি আৰু নকওঁ, বাকীখিনি ৰাতিও বাহিৰত অলপমান পঢ়িছোঁ, পঢ়ি উঠি পেলাই 12টা বজাত শুই গৈছোঁ। বাকীখিনি মিউজিক লগাই দিছোঁ আৰু ব'ৰ নকৰোঁ। ধন্যবাদ।